हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल पुनु पूर्णिमास ब्लॉग मोर अन्य भिडिओले आपनालोक सकलोके स्वागतम जनाइछु आरो আজি মই আৰু লগৰ এজনী মানে আমি আজি এডোখৰ ঠাইলৈ যাম আৰু ঠাইডোখৰ আমাৰ ওচৰতে বাৰু মানে এই অঞ্চলত বহুত পবিত্ৰ জ্ঞান কৰা এখন তীৰ্থস্থান সদৃশ ঠাই সেই ঠাইডোখৰলৈ যাম মানে বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি তেনেকৈ যোৱাই হোৱা নাই আজি যাম বুলি ভাবিছো মানে মোৰ লগৰজনীয়ে তাই সোমবাৰ পালি আছে আজিৰ পৰা সোমবাৰটো ভাঙিব সেইকাৰণে তাই মন্দিৰলৈ যাব মোক তেনেকৈ লগ ধৰিলে ময়ো ভাবি আছিলো মানে সেই আশ্ৰম এখন সেই তাইৰ লগত যাওঁতে তেনেকৈ গৈ আহিম ঠাইখন মানে এখন আশ্ৰমে বাৰু আত্ৰিমুনিৰ আশ্ৰম আমাৰ পৰা বহুত দূৰত নহয় আৰু এখন চাব লগা ঠাই বাৰু এখন ঠাইডোখৰ বহুত বেছি ধুনীয়া এতিয়া মই ফটাফট ৰেডি হৈ লওঁ আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি থাকক সেই ধুনীয়া ঠাইডোখৰ মানে আত্ৰিমুনি আশ্ৰমখন মই আপোনালোকক বহুত ধুনীয়াকৈ দেখুৱাই দিম বলক তেন্তে এতিয়া মই ৰেডি হৈ লওঁ আমি এতিয়া যাব লৈছোঁ আৰু ৰ'দ দিছে বহুত যাব অকণ ভয় লাগিছে মানে ইমান ৰ'দ বাপৰে আজি হ'লেও যাম বাৰু যাব ওলাইছোঁৱে আৰু দেৰি নকৰোঁ এতিয়া বলক তেন্তে আমি গৈ থাকোঁ আৰু আপোনালোককো লৈ যাম লগত গতিকে বলক Hey guys, আমি এতিয়া আহি পালো আৰু আমি দুজনী আহিছো এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হাই আৰু মই এতিয়া তাইক ভিতৰত থৈ তেনেকৈ বাহিৰখিনি অকণমান আপোনালোকক দেখুৱাই দিম বুলি ওলাই আহিছোঁ মানে তাই যিহেতু তাত পূজা আৰু সেৱা কৰিব সেইকাৰণে মই বোলো বাহিৰখন আপোনালোকক অকণমান ভালকৈ দেখুৱাই দিওঁ সেইকাৰণে মই ওলাই আহিলোঁ আৰু তাই আহিলে আমি ইয়াৰ পৰা গুচি যাম আৰু সেই মই যে ঘৰত আপোনালোকক কৈছিলোঁ সেই বিশেষ ঠাইখিনিলৈ যাম ইয়াৰ পৰা ওলালো এবাৰ কলৈ যাম আপোনালোকে গম পাব আৰু ভিডিঅ'টো শেষলৈকে আমি আহিলো আত্ৰিমুনি আশ্ৰমত ইমান ৰ'দ দিছে বাপৰে সৌখন দেখিছে সৌখনে হৈছে আত্ৰিমুনি আশ্ৰম আৰু কোৱা মতে ইয়াতে হেনো ৰাম লক্ষ্মণ সীতাই যেতিয়া বনবাস খাটিছিল ইয়াতেও এৰাতি থাকি গৈছিলে এতিয়া আমি ভিতৰত গৈ লওঁ আপোনালোককো দেখুৱাই দিম ভালকৈ আৰু তাত কিছুমান মূৰ্তি ৰখা আছে তাত থকা বাবাজনক সুধি আপোনালোকক ভালদৰে জনাম বাৰু ইহৰ আত্ৰিমুনি বাবা হয় ইহৰ সতী অনুসূয়া এই ভগৱতৰ গান গায় নহয় হয় হা হয় অনুসূয়া ইও হয় ৰাম হয় ই সীতা মাই সীতামাই ইহে লক্ষ্মণ আচ্ছা আৰু সৌটো দেখিছে এটা ডাঙৰ পুখুৰী আৰু মানে ভিতৰত এইটো এটা কুণ্ড আৰু সেই পুখুৰীটোৰ এটা ডাঙৰ বৈশিষ্ট্য আছে মানে ইয়াত যিমান ডাঙৰ বৰষুণ হ'লেও বানপানী হ'লেও তাত পানী নাথাকে মানে পানীখিনি শুকাই যায় আমি এতিয়া অলপ তললৈ নামি যাওঁ তাত গৈ আপোনালোকক ভালকৈ দেখুৱাই দিম বাৰু ইয়াতে হেনো আত্ৰিমুনিয়ে যজ্ঞ পাতিছিলে আৰু সেইকাৰণেই পানী নাথাকে বুলি কয় এইফালে চাওক আমাৰ এজনী আহি আছে মানে মই আগতে গুচি আহিলোঁ তাইক এৰিয়ে থৈ আহিলোঁ আৰু এতিয়া তলৰ পৰা মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ কিমান ডাঙৰ পুখুৰী দেখিছে
আৰু এতিয়া আমি উঠি যাম ওপৰলৈ। হাই হাই হাই, কি গৰমৰ ৰ'দত আমি ঘূৰি আছোঁ। এতিয়া পুখুৰীটোৰ চাইডে চাইডে অলপমান ঘূৰি লওঁ, মানে চাৰিওফালে। পিছত আমি ঘৰত যাম, দেৰিও হ'ল বাৰু। একচুৱেলি বহুত ভাল লাগিল ইয়াত আহি। এতিয়া আমি ঘৰৰ অভিমুখে ওলালোঁ, মানে ইয়াৰ পৰা যাওঁ। এতিয়া ইমান ফটো উঠিছে, তথাপি হোৱাই নাই মানে। যিহে ৰ'দ দিছে আজি, বাপৰে বাপ। অ'কে গাইজ, আজি ভিডিঅ'টো মই ইমানতে সামৰণি কৰিম। জনাব আপোনালোকে কেনেকুৱা পালে চাই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। সকলো ভালে থাকক, কুশলে থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।